হেল্ল' ফ্ৰেণ্ডছ, মোৰ এই MB ব্লগাৰ আছাম নামৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ ঘণ্টাটো বজাব নাপাহৰিব। এয়া জাগুনৰ পৰা গুৱাহাটীলৈ শ্ৰী ভূপেন লিকচন নামৰ এজন ব্যক্তি তেওঁ যাত্ৰা আৰম্ভ কৰিছে। যে কাৰ্বি আংলঙত যি নীলোৎপল দাস আৰু অভিজিত নাথৰ যি মৃত্যু হৈছিলে তাৰ প্ৰতিবাদত তেওঁ আজি গুৱাহাটীলৈকে তেওঁ জাগুনৰ পৰা গুৱাহাটীলৈ তেওঁ চাইকেল লৈ যাত্ৰা কৰিছে, যাতে তেখেতৰ আত্মাই চিৰশান্তি পায় আৰু যি দোষী সেই দোষীক অতি সোনকালে ফাঁচীৰ দৰে তেখেতে শাস্তি বিচাৰিছে। আচলতে তেওঁ গৰিহণা দিছে। আপুনি কি ক'ব বিচাৰে এনে ক্ষেত্ৰত? মইতো তেওঁ যিকেইজনে মাৰিছে মই সেইকেইজনে মই ফাঁচি অৰ্ডাৰ দিব লাগে অতি সোনকালে আমাৰ চৰকাৰে, আমাৰ BJP চৰকাৰে। তাৰপিছত যদি ফাঁচি দিয়া উপায় নাই তেতিয়াহ'লে আৰু কি কৰিব? উপায় নাই না। চৰকাৰখন একদম মানে দুৰ্বল, ফাঁচি নিদিয়ে। এটা মানে ফাঁচি দিয়া হ'লে আজি চবেই ভয় খালে, ৰেপ কেছত হওক বা এইটো কেছত, মানুহ হত্যা আৰু ৰেপ কেছত। সেইটো কাৰণে মই এইটোৱে কৈছোঁ, ৰাইজক আগবাঢ়িবলৈ কৈছোঁ। এই মানে ল'ৰাকেইটা হৈ ৰাইজে কওক যে ফাঁচি দিয়ক, ময়ো কৈছোঁ ফাঁচি দিয়ক, চবেই ওলাই আহক। যাওক নাই উপায় নাই।